আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে শংকৰদেৱৰ তিথি। আমাৰ কলেজতো শংকৰদেৱৰ তিথি উপলক্ষে বৰগীত প্ৰতিযোগিতা পাতিছে। তালৈ যাবলৈ বুলি এয়া ৰেডি হ'বলৈ লৈছোঁ আৰু কি পিন্ধিছোঁ আপোনালোকে দেখিবই ৰ'ব। এয়া ওলাই মেলি হোৱাৰ পাছতে মানুহজনে মোক থ'বলৈ বুলিও গ'ল। অলপ দূৰ যোৱাৰ পাছতেই আমাৰ ৰাস্তাটো বেয়া আছিলে, মানে খুব বেছি বোকা। গতিকে মই এয়া খোজকাঢ়ি আহি আছোঁ। তেখেত বোকাকণ পাৰ হৈ মোলৈ বুলি ৰৈ আছে আৰু ফাইনেলি এয়া গেটৰ ওচৰ পায়ে গ'লোহি। আচলতে ভিডিঅ'টো কৰোঁতে মই নেদেখিলোঁৱে যে কেমেৰাটোৰ মোৰ আঙুলিটো লাগি আছিলে। বাৰু যি নহওক, গৈ পাই মই ফাৰ্ষ্ট অডিটৰিয়ামলৈ গ'লোঁ আৰু গৈ পাই এয়া আমাৰ তাৱৈ ছোৱালীজনী কৌশল্যাবাক লগ পালোঁ। মানে মই কুইনবা বুলি মাতোঁ। তাৰপাছত এয়া কোৰাজ হিচাপে আমি বৰগীত এটা গালোঁ। পিছে মই কোনজনী আপোনালোকে যদি চিনি পাইছে মোক কমেণ্ট কৰি জনাবচোন দেই। পিছে আপোনালোকক বৰগীত কোনটো গালোঁ মই পিছৰ ভিডিঅ'ত দেখাম, যদি আপোনালোকে চাবলৈ বিচাৰে। এইটো ভিডিঅ'ত মই আপোনালোকক ভইচটো শুনাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব আৰু, মানে যদি চাবলৈ বিচাৰে কমেণ্ট কৰিব, মই নিশ্চয় দেখাম। তাৰপিছত প্ৰতিযোগিতা আৰম্ভ হ'ল। বহুত বেছিয়ে ভাল লাগিলে, চবেই বহুত বেছি ধুনীয়া গাইছে আৰু আমাৰ কলেজতে গ্ৰন্থমেলাও হৈ আছে। গতিকে গ্ৰন্থমেলালৈ গ'লোঁ কিতাপ ল'বলৈ বুলি। বাপৰে যি দাম, কিন্তু উপায় নাই, কিতাপবোৰ দেখিলে চব লওঁ লাগে। ল'ম লাহে লাহে, মানে 7 ছেপ্টেম্বৰলৈকে যিহেতু হৈ থাকিব। আজি এখন পিছে ল'লোঁ, কোনখন ল'লোঁ আপোনালোকক দেখাম, যদি চাবলৈ বিচাৰে সেইটোও কমেণ্ট কৰিব। সঁচাকৈ কিতাপবোৰ দেখিলে চব লৈ লওঁ নিচিনাই লাগে, কিন্তু চব লোৱাটোতো অসম্ভৱ। বিশেষকৈ উপন্যাসবিলাক দেখিলে চব লওঁ নিচিনা লাগে আৰু। সেয়াই আৰু, 2-এখন লৈছোঁ আৰু ল'ম। কি ল'ম আপোনালোকক দেখাই থাকিম, আপোনালোকে চাব। বহুত বেছি ধুনীয়া ধুনীয়া কিতাপ আনিছে। অকল উপন্যাস বা অন্য কিতাপেই নহয়, আমাৰ কোৰ্চৰ কিতাপো আনিছে। গতিকে যিসকলে লোৱা নাই ল'ব পাৰিব, বা বেলেগবিলাকেও আহি ল'ব পাৰিব। তাৰপিছত এয়া প্ৰিয়ংকা বা আছিলে, লগতে পৰেশ দা, পাখি বা সকলোৰে লগত কথা পাতি আছিলোঁ আৰু লগতে গৈ আটাইকেইটাই চাহ খালোঁ। চাহ খাই আকৌ বৰগীত কম্পিটিশ্যনলৈ আহিলোঁ, তাত বৰগীত চালোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিলে দিনটো, মই কি ক'ম আৰু। নহা হ'লে মানে বহুত বেছি মিছ কৰিলোঁহেঁতেন। এয়া ভিডিঅ'টো অকণমান লৰি গ'ল, মানে মই নাচালোঁৱেই ভিডিঅ'টো লৰি যে আছিল। মানে বেছি ভিডিঅ' কৰা নহ'লেই, যিহেতু দিনটো মই তাতে থাকিলোঁ আৰু চালোঁ, ফলাফলো শুনিলোঁ। তেনেকৈ ভিডিঅ' কৰা নহ'লেই, মাত্ৰ মেমৰি হিচাপে থাকি যাওক বুলি মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। বাৰু ফটোখিনি চাব। আজিলৈ বাই, আকৌ লগ পাম নতুন ভিডিঅ'ত।